নমস্কাৰ। আজি পাঠ কৰিবলগীয়া কবিতাটিৰ শিৰোনাম হৈছে সন্দিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ। কবি প্ৰণৱ কুমাৰ বৰ্মন। তুমি সাগৰিকা বৰদলৈ, কুশলে আছাতো? তোমাৰ বাবে মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়া। পাণ বজাৰলৈ নাযাবা সন্ধিয়া। সান্ধ্য আইনৰে মাতাল দীঘলী পুখুৰীৰ পাৰ। অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ। কিমান অশান্ত বতাহ, নিশান্তৰ কামনা। সাগৰিকা, তুমিতো জানাই মই প্ৰেমিক চৰাই। তোমাৰ অভিমানৰ পুখুৰু সিঁচি মই লৈ আহিম দৰিকণা। মোৰ একুৰিয়ামত নাচিবহি। মই দৰিকণা ধৰিবলৈ বৰশী নাবাওঁ। তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধুবাহো। তুমি কি ভাল পোৱা গৰমত? চিত্তা, মিৰিণ্ডা নে পেপচি? থামছ আপ, আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ। ঘোলা পানীত কলেৰা খাই যৌৱনপ্ৰাপ্ত মোৰ দেশৰ অযুত শৈশৱ। তুমি কি ভাল পোৱা? মেডোনা নে মাইকেল জেকচন? মোক বধিৰ কৰি পেলোৱা সাগৰিকা। সেই চিঞৰ বুভুক্ষ মানুহৰ মই সহিব নোৱাৰোঁ। ৮০ৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানুহক সোধা ব্ৰেটাঘাটৰ সংজ্ঞা। আইসকলক সোধা তেওঁলোকক কিমানবাৰ উলংগ কৰা হৈছিল এন্ধাৰত। চোলাৰ জেপত যেতিয়া লৈ ফুৰো হৃদয় ৰঙৰেটি খাম। বন্ধুসকলে জোকায় কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড। তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্ত আৰু প্ৰেমৰ ঠিকনা। তুমি চিচিফাছৰ সাধু শুনিছানে? স্পাৰ্টাকাছৰ? কিদৰে মাংস খাওঁ বুলি ছাগলীৰ মূৰটো লৈ উভতে শিক্ষক বাইৰন। টিভিত মৰে খেতিয়ক কেটছ উতনোৱা চেলি নিৰ্দিষ্ট হয়। মহানগৰীত মৌন বুদ্ধ, মৃত ঈশ্বৰ ক্ৰুচবিদ্ধ যীশু। তুমি হিকমতক হাত দুখন কেতিয়াবা খুজিছানে? লৰ্কাক? নেৰুদাক? খাবা মোৰ হৃদয় ৰুচিয়াৰ ভটকা। খাই জানোচা হাঁহে খিলখিলাই তোমাৰ হৃদয়ৰ এপাহ খৰিকা যায়। মই ধূমপান কৰোঁ, ই মোৰ নিচা। তুমি এটা গানৰ চিগাৰেট। লগ পালে মোৰ দেউতাক সুধিবা, তেওঁৰ নিচা পথাৰৰ সেউজীয়া অৰণ্যৰ দুখ শোষণৰ ভৰত তেওঁ এজন কোজা মানুহ। সাগৰিকা, দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই। এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি। জালুকবাৰী নাইবা গৃহিণী। দুখৰ বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰ নিচান। নতুন দিনৰ আংচাং চুকি। দি যাবা মাথো মোৰ কলমত তেজৰ চিয়াহী। বাৰুদৰ আখৰ লিখিম। তুমি সাগৰিকা বৰদলৈ, কুশলে আছাতো? ধন্যবাদ।